নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো বাৰু ভাল বেয়াৰ মাজতে। দুদিনমান আপোনালোকৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ শাৰীৰিক অসুস্থতাৰ বাবে। আৰু আজি আমাৰ ল'ৰাৰ জন্মদিন। ল'ৰাৰ জন্মদিনৰ উপলক্ষে আমাৰ ওচৰৰে এখন বিদ্যালয়ত চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ আৰু এটি গছপুলি ৰোপণ কৰোঁ লগতে। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। বহুত কেইজন ব্যক্তিয়ে ইতিমধ্যে মোক কৈ আছে ভিডিঅ' দিয়া নাই, আৰু আপোনালোক যে অপেক্ষাত আছে তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকৰ এই উৎসাহবোৰ লৈ মই কাম কৰিবলৈ আগবাঢ়িম আৰু কাম কৰি যাম। উৎসাহবোৰ মোক খুবেই প্ৰয়োজন আৰু বহুত বহুত ধন্যবাদ। মই ইউটিউবৰ জগতত নতুন, শিকিহে আছোঁ, এতিয়ালৈকে পৰা হোৱা নাই, কিন্তু তথাপিও আপোনালোকে মোক ইমান মৰম দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব্যক্তিক্ৰমী চিন্তাধাৰাৰে মই জন্মদিন উদযাপন কৰিবলৈ লৈছোঁ আৰু বহুত বেছি হুলস্থুলীয়া পৰিৱেশ মই ভাল নাপাওঁ, যিহেতু সৰু ল'ৰা সদায় ল'ৰা ছোৱালীৰ লগেই বিচাৰিব। আজিকালি খেলিবলৈও মানে ল'ৰা ছোৱালীৰ লগ নোহোৱা হৈ গৈছে, আৰু ইয়ালৈ আহি খুব ভাল লাগিছে আৰু খুব আনন্দ কৰিছে, খেলিবলৈও পাইছে অকণমান। সেইবাবে আৰু আপোনালোকেও আপোনালোকৰ সন্তানসকলক ল'ৰা ছোৱালীৰ লগত খেলিবলৈ দিব মুক্ত মনেৰে। খেলিবলৈ দিলে কি হয়, শাৰীৰিক গঠনৰ লগতে বৌদ্ধিক বিকাশ ঘটে আৰু মনবোৰ মুকলি হয়। অকল ৰুমৰ ভিতৰত বন্ধ কৰি থ'লেই শিশুসকলৰ মানসিক অৱস্থাটো ইমান ভাল নহয়, যিহেতু অকণমান খেলা ধূলাৰ মাজেৰে চলিবলৈ দিলে ভাল হয়। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। গছ আমাৰ বাবে খুবেই প্ৰয়োজন। গছ নহ'লে আমি জীয়াই থাকিবই নোৱাৰোঁ, যিহেতু অক্সিজেন নহ'লেনো আমি কেনেকৈ থাকিম। গতিকে আপোনালোকেও গছ পুলি ৰোপণ কৰিব যিমান পাৰে। কিবা যদি বাধা বিঘিনি আছে দূৰত খণ্ডন কৰি মনোবাঞ্ছা পূৰণ হ'ব লাগে। আৰু এতিয়া আমাৰ ইয়াত নৌবহন আছে। আপোনালোকে আশীৰ্বাদ কৰিব। ইতিমধ্যে কেক কাটিলোঁ বাৰু, গছপুলি ৰোপণ কৰিলোঁ। আশীৰ্বাদ কৰিব মই যাতে আমাৰ সন্তানক ভৱিষ্যতে দেশৰ এগৰাকী সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু যদিহে ভাল পালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ স্বাস্থ্য বহুতেই বেয়া, মাতটো নিশ্চয় আপোনালোকে গম পাইছে, পূৰা ভাগি আছে। আৰু আহিব লগা ভিডিঅ'টো আপোনালোকৰ বাবে ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে সদায় অপেক্ষাত থাকিব আৰু এইদৰে মোক সদায় মৰম কৰি যাব। তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ সামৰোঁ ইমানতে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ সকলো সুস্থ থাকক। ধন্যবাদ।